হাই বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভেন্দি ৰেচিপি। আপোনালোকে যদি ভেন্দি খাই বেয়া পায় বা খাবলৈ আমনি লাগিছে তেন্তে এইদৰে বনাই খাবচোন। খাবলৈ কিন্তু বহুত সোৱাদ হয়। মই ভেন্দিখিনি এইদৰে কাটি ল'ম। এইটো জোখত কাটি ল'ম আৰু মাজতে লৰাই কি ক'লে শুনকচোন। কিয়? মেলা চাব যাবা? এখানে কি কলা? কলে যাবা? মই গোটেইখিনি ভেন্দি এনেদৰে কাটি ল'লোঁ আৰু কাটাৰ আগত ধুই লৈছোঁ। মই 3 চামুচ সৰিয়হ বাতি এটাত লৈ লৈছোঁ। এতিয়া অলপ সময় মই তিয়াই থ'ম, 5-6 মিনিটমান তিয়াই থৈ দিম। মই কেৰাহীত তেল দি দিম। এতিয়া মই ভেন্দিখিনি ভাজি ল'ম। ভেন্দিখিনি ভাজি হোৱালে মই সৰিয়হৰ পেষ্টটো বনাই ল'ম। মই সৰিয়হখিনি পানী সহ ঢালি দিলোঁ। আৰু এই পেষ্টটোত মই জলকীয়া 3টা আৰু নহৰু 10 ফুটা ল'ম। মোৰ ভেন্দি ভজা হৈ গ'ল, মই এতিয়া নমাই ল'ম। এতিয়া ভেন্দি ভজা তেলতে মই কৰি ৰখা পেষ্টটো দি দিম। মই ডাঙৰ বিলাহী এটা লৈ লৈছোঁ, এইটো পেষ্ট কৰি ল'ম। মই বিলাহী পেষ্টখিনিও ঢালি দিছোঁ। মই হালধি গুড়া দিছোঁ 1/2 চামুচ। জিৰা গুড়া 1/2 চামুচ। ধনিয়া গুড়া 1/2 চামুচ। নিমখ দিছোঁ সোৱাদ অনুযায়ী। জলকীয়া গুড়া দিছোঁ 1/2 চামুচ। মোৰ মছলা ভাজা হৈ গ'ল। এতিয়া অকণমান মই পানী দি দিম। লগতে ভাজি ৰখা ভেন্দিখিনিও দি দিম। এইখিনি মই অকণমান 2 মিনিট মই ভাজি ল'ম। এতিয়া মই 1/2 কাপ পানী দি পেলাই আৰু অকণমান সময় উতলাম।
এতিয়া মই নেমু ৰস 3 চামুচ দি দিম। নেমু ৰসটো দিলে টেঙা টেঙা সোৱাদটো যে আহে, এই টেঙা টেঙা সোৱাদটোৱে বহুত ভাল লাগে খাবলৈ কাৰণে। মই নেমু ৰসটো দিয়াৰ পাছত 3 মিনিট আৰু উতলাই ল'ম ভালদৰে। মোৰ ভেন্দি চব্জি ৰেডি। এতিয়া মই নমাই ল'ম। এনেদৰে বনাই খাবচোন, যিহেতু খাবলৈ বহুত সোৱাদ হয় আৰু ৰুটি পৰঠা পুৰিৰ লগতো আপোনালোকে বহুত ধুনীয়াকৈ খাব পাৰিব। যদিহে মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু এনেদৰে নতুন নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ আগত। ধন্যবাদ।